বিয়া পাতিম বুলি কৈছে যেতিয়া আমিনো কেনেকৈ বাধা দিওঁ বয়সো হ'ল উপযুক্ত সেইকাৰণে এইবাৰ পাতিয়ে পেলাইছো আৰু ভালেই হৈছে উপযুক্ত সময়ত উপযুক্ত কামবোৰ কৰিব লাগে আপোনাৰে ভাল ল'ৰায়ো কথা শুনে সকলোৱে আপোনালোকৰ ঘৰখনত আপোনাৰ মতে চলে ভগৱানক সেইকাৰণে বহুত ধন্যবাদ দিওঁ জানেনে ঘৰখন যে সদায় মই বিচৰা মতেই চলে দুটা ল'ৰা ছোৱালীটো নাই এতিয়া সৰুটোৱে বিয়া পাতিব ডাঙৰটো আকৌ সেইবোৰ ধান্দা নাই এতিয়া হেনো বিয়া নকৰে সময়ত যাক চাই দিব তাইকে বিয়া পাতিব মই বোলো ককাইকটো থাকোঁতে আকৌ ভাইকে কেনেকে বিয়া পাতিব বুলি কৈছিলো সি পাৰ্মিশ্যন দিছে আকৌ ভাইকক সেইকাৰণে আমিবোৰে ইমান কৰি থকা নাই আজি এতিয়া ডাঙৰ হ'ল নিজে নিজৰ ডিচিশ্যন ল'ব পৰা হ'ল সেইকাৰণে আমি মাত্ৰ শুনিছোহে আৰু মানা কৰিবলৈনো কি আৰু ছোৱালীও ভালেই পঢ়া শুনা চাকৰিও কৰে বোলে প্ৰাইভেট বেংকত তথাপিও বিয়া পতাৰ পাছত কৰিলেও কৰিব নকৰিলেও নাই আমাৰ একো ধৰা বন্ধা নাই বাৰু হয় নেকি বৰ ভাল কথা তেনেহ'লে ছোৱালীজনী আমাৰ পচন্দ হৈছে সেইকাৰণে বিয়াৰ কাৰণে আহা বুলি ক'লো আৰু পচন্দ নোহোৱা হ'লে অলপ কিবা এটা কৰিবলগীয়া হ'লহেঁতেন দে ভাল বৰ ভাল লাগিছে পাই মোৰ নহ'লেও আপোনালোকৰতো ঘৰলৈ পঢ়া শুনা বোৱাৰী আহিব মোৰ দেখিছেই নহয় স্কুলত শিক্ষয়িত্ৰী কৰোঁ মানুহৰ আগত ক'বলৈ লাজেই লাগে ল'ৰাই যে নপঢ়া নুশুনা ছোৱালী বিয়া পাতিলে বুলি এজনী নপঢ়া নুশুনা হ'লেও বেয়া নালাগিলেহেঁতেন মোৰ তিনিওটাই তিনিজনীয়ে নপঢ়া নুশুনা ছোৱালী লৈ আহিছে মোৰনো কেনেকে ভাল লাগিব কওকচোন ইহঁতকেইটাই কিন্তু কোনোবা এটাই আপোনাৰ কথা শুনিব লাগিছিল আকৌ বাপেক নোহোৱাকে কম কষ্টকে ডাঙৰ কৰিলে নে সেইফালে চাকৰি এইফালে ঘৰ কিমান কষ্ট হয় বেলেঞ্চ কৰিবলৈ আজিৰ যুগত সমাজৰ লগত মিলি খাবলৈ হ'লে পঢ়া শুনা হ'ব লাগিব টকা পইচা থাকিব লাগিব আজিৰ যুগটোৱে তেনেকুৱা হ'ল জানেনে হয় কিন্তু কি কৰিম কোৱাচোন যি হ'লেই আৰু সৰু ল'ৰা ছোৱালী হোৱা হ'লে পঢ়ালোহেঁতেন এতিয়াতো তাহাঁতক পঢ়াব নোৱাৰি একো নহয় দিয়ক তিনিওজনী পঢ়া শুনা নাথাকিব পাৰে কিন্তু বৰ ধুনীয়া সংস্কাৰ আছে আকৌ মোৰ আপোনালোকৰ বোৱাৰীকেইজনী বেয়া নালাগে ভালেই লাগে আৰু শুনকচোন বিয়াৰ দিনাখন কিন্তু ৰাতিপুৱা সোনকালে যাব নহ'লে বোৱাৰীহঁতক হ'লেও পঠিয়াই দিব আপোনালোকে আছে আৰু ওচৰ চুবুৰীয়া মানুহ চব্জি তব্জি কাটিব লাগিব নহয় নিশ্চয় যাম তাহাঁতিয়ে যাব আৰু মইনো ক'ত পাম যা কোৱাচোন বিয়ালৈকে যাম আৰু একেবাৰে চাৰিজনী সেই শাহু বোৱাৰী গোটেইকেইজনী আহিব বৰ ভাল লাগিব তেতিয়া আপুনি অলপ সোনকালে যাবচোন নীতি নিয়মবোৰ মই পাহৰিছোৱে জানেনে ঠিক আছে দিয়ক মই সোনকালে যাবলৈ চেষ্টা এটা কৰি চাম বাৰু বৰমা সৰু বোৱাৰী কি কৰি আছিলা মই এই কাপোৰ চাপোৰ অলপ জাপি আছিলো বৰমা ভালে আছেনে ভালে আছো বোৱাৰী আপোনালোকৰ সোণটোৱে বিয়া পাতিব বুলি কোৱা শুনিছো আকৌ কালি দোকানৰ ফালে যাওঁতেহে গম পালো তাকেই নিমন্ত্ৰণ দিব আহিছিলো তোমালোকৰ ঘৰত তোমালোকে কিন্তু সপৰিয়ালে যাব লাগিব আকৌ কাম চামো কৰি দিবলৈ অলপ সোনকালেই যাবা ঠিক আছে বৰমা আপুনি একো চিন্তা নকৰিব আমি বৌকেইজনী আছো নহয় তো আকৌ চাহ তাহ খালেনে খালো ইহঁত তিনিওজনীৰ ভিতৰত দুজনী কোনোবা যাব আৰু এজনীতো ঘৰত থাকিবই লাগিব আপুনি চিন্তা নকৰিব আপোনাৰো সহায় হোৱাকেহে পঠিয়াম বিয়া দিনাখন বৰ উদুলি মুদুলি হ'ব নহয় মোৰ যে ভয় লাগিছে জানেনে এইবোৰত ইমান হেৰি কৰি নথকা মানুহ এতিয়া প্ৰথমবাৰ সেই ল'ৰাটো বিয়া পাতিব লৈছো কি কৰিব উপায়তো নাই ল'ৰা তুলিছে যেতিয়া বিয়াখন পাতি দিবই লাগিব হয় নাই বাৰু তো বৰমা ভালহে হ'ব নীতি নিয়মবোৰো দোহাৰা হ'ব বৰ ভাল লাগিব কিন্তু কি হ'ব ভগৱানেহে জানে আৰু যি হয় ভালটোৱে হ'লে হ'ল আৰু আপুনি চিন্তা নকৰিব বৰমা সকলো ভালে কুশলে যাব আৰে এওঁ কেতিয়াই ক'লো ফ্ৰেছ হৈ লওক বুলি ক'লে ওলাই গ'ল বাৰু এওঁ যে আৰু কাম নাই কামৰ পৰা আহিব সদায় বাহিৰলৈ ওলাই যোৱা ধান্দা ক'ত গৈ সোমাই থাকেগে জানো পইচা কেইটকামান লাগিছিলে নহয় মোৰ বজাৰলৈ যাম বুলি ভাবিছোঁ খুজিবলৈ চান্স দিয়া নাই ইমান কাম নহয় ঘৰত যেনে তেনে কামৰ পাল মাৰি আহিছোঁ এতিয়া আৰু ৰুমৰ পৰা ওলালে মানে শাহুমাই আকৌ কাম পাচিব পঢ়া শুনা নাই সিহঁতৰ কাম কৰাৰ বাহিৰে কি আছে বুলি ক'ব এই বুঢ়ীজনীৰ কথা শুনি আমনি লাগিলে আৰু সেইকাৰণে মই ভিতৰত থকাই ভাল ৰাজনা তুমি বোলে আজি ভাত খোৱা নাই আপোনাক আকৌ কোনে ক'লে ডাঙৰ বৌয়ে কৈছে আকৌ ভাত নোখোৱাকে কিয় আছা এনেই বেমাৰী এনেই খাবলৈ মন যোৱা নাই মোৰ এটা কাম কৰকচোন কি কাম পইচা কেইটকামান দিয়কচোন কাইলৈ বজাৰ যাম কাইলৈহে বজাৰ যাবা কাইলৈ ল'বা নাই পাছত আকৌ পাহৰি থাকিম মই এতিয়া মনত পৰোঁতে দিয়ক হ'ব দিয়া লৈ ল'বা বাৰু আপুনি ক'ত ওলাই গৈছে এই মাৰ অহা বছৰকে ৰিটায়াৰ হ'ব নহয় সেই হেৰি কৰিছিলোঁ আকৌ ডকুমেণ্ট কেইটামান ক্লিয়াৰ কৰিব আছিলে মায়ে সেইটোকে কৰাই আনিব দিছিল কি মায়ে মানে অহা বছৰৰ পৰা ঘৰতে থাকিব তাতে আকৌ আচৰিত হ'বলগীয়া কি আছে এতিয়া দিনটো স্কুল যায় কাৰণে অলপ শান্তি পাওঁ অহা বছৰৰ পৰা যদি ঘৰতে থাকে কিমান অশান্তি পাম ইমানকে বকি থাকে কি তুমি মাক তেনেকৈ কৈছা
নকওঁনো কি কৰোঁ আমিহে জানো কিমান পকাই থাকে তোমালোকে বাহিৰত থকা মানুহ কি জানিবা ঘৰখনৰ কথা বাদ দিয়া তোমালোকৰ কাৰণে আকৌ মায়ে গোটেই জীৱন 80 বছৰলৈকে চাকৰি কৰি থাকিব নিদিয়ে নহয় 60 বছৰ হ'লে ৰিটায়াৰমেণ্ট পাবই আৰু বুজিছোঁ মোক বুজাব নালাগে যাওক আপুনি ফ্ৰেছ হৈ লওক আপোনাৰ ঠিক কাৰণে আছে দিয়া। ধুনীয়া চাহ একাপ কৰোঁগৈ মা আপুনি মোক মাতিছিল ডাঙৰ বোৱাৰী হেৰি মোৰ আলমাৰীত কাপোৰ তিনিযোৰ আছে তিনিওজনী এযোৰ চিলাই ল'বা কাপোৰ কেইযোৰ দুদিনমান হ'ল কিনি থৈ দিছে তিনিজনীলে মা আমাৰ কাৰণেনো কিয় কাপোৰ কিনিব লাগে আপুনি সেইবোৰ নহ'লেও হয় নহ'লেতো হয় হ'লেও তহঁতি আকৌ মোৰ বোৱাৰী নহয় জানো গতিকে কাপোৰ মাজে মাজে কিনি দিবই লাগিব মই কাপোৰ কেইযোৰ ভাল লাগিল ভাবিলোঁ বোৱাৰী কেইজনে পিন্ধিব বুলি লৈ আহিলোঁ চিলাই মেলি ধুনীয়াকৈ পিন্ধিবা তিনিওজনী ভাগ্য ভাল যে তহঁতৰ পঢ়া শুনা নাই যদিও হাতৰ কামখিনিত পাকৈ সেইকাৰণে মোৰ ভাল লাগে অলপ নহ'লেতো আৰু গোটেইখন আনপৰৰ ঘৰ নিচিনা হৈ গ'ল মানুহৰ আগত চিনাকি দিবলৈ লাজ লাগে চবেই সোধে বোৱাৰীয়ে কি কৰে বুলি কিমানলৈকে পঢ়া বুলি মিছা কথাটো ক'ব নোৱাৰোঁ এজনী শিক্ষয়িত্ৰী হৈ আনক কেনেকৈ মিছা কথা কবি মা আমিতো এতিয়া একো কৰিব নোৱাৰোঁ কিন্তু আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনাৰ মতে চলিবলৈ ঠিক আছে দিয়া মোৰ মতে চলিব নালাগে বাৰু কিন্তু মোৰ ল'ৰাকেইটাক ভালকৈ যত্ন ল'বা মই সিমানেই কৈছোঁ বাকী কেইজনী ক'ত আছে কিবা কিবি কৰি আৰু মাজে মাজে খেং খুটুংবোৰ যে লাগি থকা তিনিওজনীয়ে টিন এখন বনাই ল'ব নোৱাৰা জানো কামৰ কাৰণে দুপৰীয়া এজনী গধূলি এজনী ৰাতিপুৱা এজনী মই কিন্তু সদায় এইবোৰ শুনি থাকিব নোৱাৰোঁ দেই মনে আছোঁ বহুত দিনৰ পৰা স্কুললৈ যোৱাৰ পাছত বা কি হয় মই কেতিয়াবা তিনিওজনী লাগি ভাগি মৰি বাকৈ দিছোঁ কিন্তু লাগিবলৈনো কি আছে মা সৰুজনী অলপমান চুস্তি টাইপৰ তাইৰ কাৰণে যেতিয়া হ'লেও কাজিয়া হয় কামৰ পৰা সদায় তাই চুৰ কৰে তাইক অলপ দিব লাগিব শিকা মই এতিয়ালৈকে একো এটা কোৱা নাইতো সেইকাৰণে চৰিছে আচলতে মানুহজনী দিনটো ঘৰত নাথাকোঁ যে অহা বছৰৰ পৰা চামচোন কোনে তেৰি মেৰি কৰে বাৰু মা কাপোৰ কেইযোৰ দিয়ক মই তেনেহ'লে চিলাবলৈ আৰম্ভ কৰোঁৱেই মই অলপ ফ্ৰী আছোঁ মানে তাহাঁতৰ কেইযোৰ দি দিবি নিজে নিজে চিলাই ল'ব চবেই জানাই নহয় মা আজি কি হ'ল আকৌ তোমাৰ মুখত দেখোন বৰ হাঁহি ওলাইছে ফূৰ্তিৰ কাৰণটো জানিব পাৰিম নি আচ্ছা মই তাৰমানে ফূৰ্তি থাকিব নালাগে মই ফূৰ্তি থাকিলে বেয়া পোৱা নেকি সেই হৰি নাপাওঁ মোৰতো বহুত ভাল লাগিছে মই জাষ্ট সুধিছোহে সঁচাকৈ আজি বহুত ভাল লাগিছে এটা কথা হ'ল নহয় কি কথানো আজি